সন্ধিয়াৰ প্ৰথম দিনতে খুবেই ডাঙৰ বিগ ব্ৰেকিং নিউজ ফলাফলৰ আশাৰে পৰৱৰ্তী ইতিবাচক দিশেৰে কাম কৰি যাব চৰকাৰে আলফা স্বাধীনৰে আলোচনা সন্দৰ্ভত ফলাফল আশাৰে পৰৱৰ্তী চৰকাৰে ইতিবাচক দিশেৰে কাম কৰি যাব এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত আলফা এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে আলফা স্বাধীনৰে আলোচনা এটা টান বিষয় এইটোক লৈ আশাবাদীও হ'ব লাগে আৰু নিৰাশাবাদীও হ'ব নালাগে কিছু এৰাব নোৱাৰা স্থিতি আছে সেয়েহে চৰকাৰে ফলাফল আশা নকৰি ইতিবাচক দিশেৰে কাম কৰি যাব আনহাতে ৰাজ্যখনৰ নতুন উগ্ৰপন্থী সংগঠনৰ আত্মপ্ৰকাশৰ প্ৰসংগত তেওঁ কয় যে নতুন সংগঠনসমূহ মূল সুঁতিলৈ আহি আছে মই টাচত আছোঁ আৰু একেদৰে মুখ্যমন্ত্ৰীৰ শেহতীয়া ডিমাপুৰ ভ্ৰমণৰ সম্পৰ্কত তেওঁ কয় যে এয়া সম্পূৰ্ণৰূপে ৰাজনৈতিক কাম NPF NDFৰ পিৰ লগত বিজেপিৰ মিত্ৰতাৰ কথা চলি আছে তাৰ বাবেহে তেওঁ ডিমাপুৰলৈ গৈছে আৰু NSCৰ এনৰ লগত আলোচনা সম্পৰ্ক কাম কাজ আনে চলাই আছে তাৰ সৈতে তেওঁৰ ডিমাপুৰৰ যাত্ৰাৰ সম্পৰ্ক নাই দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে IAS বিষয়ে ৰাখিব পাৰিব বিদেশীৰ উপহাৰ IAS IPS আৰু IFAS বিষয়াসকলে বিদেশী বিশিষ্ট ব্যক্তিৰ পৰা পোৱা উপহাৰ ৰাখিব পাৰিব 50 বছৰীয়া পুৰণি এক আইনৰ সংশোধন ঘটাই কেন্দ্ৰীয় চৰকাৰে বুধবাৰে IAS IPS আৰু IFS বিষয়াসকলক বিদেশী ব্যক্তিৰ পৰা লাভ কৰা উপহাৰ ৰখাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছে ভাৰতীয় প্ৰতিনিধি দলৰ সদস্য হোৱাৰ সময়ত এই বিষয়াসকলে বিদেশী বিশিষ্ট ব্যক্তিসকলৰ পৰা বিভিন্ন ধৰণৰ উপহাৰ লাভ কৰে সেই উপহাৰ নিজৰ লগত ৰখাৰ অনুমতি নাছিল বিষয়াসকলৰ অৱশ্যে এনে উপহাৰ মূল্য 25,000 টকাৰ ঊৰ্ধ্বত হ'লেও বিষয়াসকলে এই সন্দৰ্ভত চৰকাৰৰ ওচৰত দাখিল কৰিব লাগিব আবেদন অল ইণ্ডিয়া চাৰ্ভিচ ৰুলছ 1968 সংশোধনী ঘটাই প্ৰশাসনীয় বিষয়াসকলৰ ক্ষেত্ৰত এই সুযোগ প্ৰদান কৰা হৈছে